मेडिकल हमने बोला हाँ कर दिया, विज्ञान कॉलेज बोला हमने हाँ कर दिया, साइंस बोला इंशाल्लाह हाँ कर दिया। लेकिन आप लोग को भी महिला का वुमेन्स कॉलेज हम देगा इंशाल्लाह। महिला को आगे बढ़ाओ, देश को आगे ले जाओ। महिला को आगे बढ़ाओ, देश को आगे ले जाओ। तो सब मेहनत करवा इंशाल्लाह। জিতাইয়া দিবাই, যদি জিতাইয়া দেও না এত বড় ডান্ডা লইয়া ইলেকশনে প্রায় তোমরা দে ডান্ডা মার খাইবাই, জিতাইয়া বলে না। ইয়াৰ ৰাইজৰ ফালৰ পৰা আপোনালোকৰ ফালৰ পৰা কিছু এই আছিলে সমস্যাবিলাক মই কৈছোঁ ইতিমধ্যে। বিজ্ঞান শাখাৰ কলেজ সেইটো হুজুৰে কৈছোঁ, মই কৈছোঁ, হ'বতো ইনশাআল্লাহ হ'ব। মহিলাৰ কলেজ সেইটো আমি দিম ইনশাআল্লাহ। কওক আপোনালোকে। সরকার কলেজ মহিলা হব, লাগবো সিটাই দিতে লাগবো হইলে এক হাত দে এক হাত দে। সুপার 40 ব্রাঞ্চ এটা লাগে আপোনালোকৰ ইয়াত, এটাতে আমি বললাম ইনশাআল্লাহ। বাকীখিনিতো চৰকাৰৰ ফালৰ পৰা এইটো আমি ক'ব নোৱাৰিম। DE অফিচ সেইটো আমাৰ ইণ্ডাষ্ট্ৰীৰ ভাই জিকাৰ পিছত কৰিব। MLA হোৱাৰ পিছত ছাত্ৰ ছাত্ৰী শিক্ষকৰ হস্পিটেলৰ কথা আছে, মাটিৰ পট্টাৰ ব্যৱস্থা, কুন্তলী বছৰি ব্ৰহ্মপুত্ৰ দলঙৰ যিটো অৱস্থা, দলঙৰ সমস্যা, দক্ষিণ কামৰূপ জিলাৰ প্ৰয়োজন, সেইখিনিতো আমাৰ পৰৱৰ্তী সময়ত ইমদাদ ভাই যেতিয়া আপোনালোক তেওঁ গোটেইখিনি আর বিজেপির কারণে হচ্ছে আসাদুল আর গৌরৱ গগৈৰ যিটো আপোনাৰ পাকিস্তান প্ৰসংগ, এইটোৰ কাৰণে আচলতে কংগ্ৰেছৰ কিবা ক্ষতি হ'ব পাৰে নেকি? বিজেপির প্ৰতিশ্ৰুতি বুলি কোনো কথা নহয়। মই ৰাজনৈতিকভাৱে আগবাঢ়ি আহিছোঁ, মই ৰাজনৈতিকভাৱে এটা সংকল্প লৈছোঁ আৰু মই 3টা কাম হাতত লৈছোঁ আৰু এই 3টা হ'ব মোৰ মূল কাম: শিক্ষা, স্বাস্থ্য আৰু যাতায়াত ব্যৱস্থা। এই 3টা কাম যেতিয়া হৈ যাব, মই ভাবোঁ চমৰীয়া সমষ্টিৰ উন্নয়ন হৈ যাব। এই 3টাৰ লগত সকলো উন্নয়নমূলক কাম জড়িত হৈ আছে। যেতিয়া আমাৰ মানুহখিনি শিক্ষিত হৈ যাব, যেতিয়া আমাৰ মানুহখিনি সজাগ হৈ যাব, যেতিয়া আমাৰ মানুহখিনি বুজিব পৰা হৈ যাব, তেতিয়া সমষ্টিৰ উন্নয়ন অট'মেটিক হৈ যাব। যেতিয়া যাতায়াতৰ ব্যৱস্থা থাকিব, ভাল যাতায়াতৰ ব্যৱস্থা থকাৰ লগে লগে সকলো দিশত আমি আগবাঢ়ি যাম। যেতিয়া আমাৰ স্বাস্থ্যৰ উন্নয়ন হ'ব, তেতিয়া আমি সকলো দিশত আগবাঢ়ি যাম। এই 3টা কামৰ লগত মই ভাবোঁ চমৰীয়া সমষ্টিৰ উন্নয়ন জড়িত হৈ আছে আৰু এই 3টা কাম মই প্ৰথমতে লৈছোঁ আৰু এই 3টা কামৰ দ্বাৰাই মই চমৰীয়া সমষ্টিৰ উন্নয়ন কৰিম বুলি মই আশা ৰাখিছোঁ। আজি আমাৰ নিৰ্বাচন প্ৰচাৰ কৰিবলৈ আমাৰ দলৰ সুপ্ৰিম মৌলানা বদৰুদ্দিন আজমল আল কাছিমি চাহাব আহিছিলে আৰু ইয়াৰ লগতে আহিছিলে কাৰ্যকৰী সভাপতি ডক্টৰ আদিত্য লাংথাচা আৰু আমাৰ স্থানীয় যিসকল কৰ্মীবৃন্দ আছে তেখেতসকলে আমাৰ মাজত উপস্থিত আছিল।